নমস্কাৰ, পইতা ভাত ইউটিউব চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঔটেঙাৰ লগত ৰৌ মাছৰ জোল। মই এটা ডাঙৰ চাইজৰ ঔটেঙা, দুটা আলু লৈছোঁ, কিন্তু মই গোটেইটো নিদিওঁ, এফাল দিম। আৰু সৰু সৰুকৈ মই কাটি এয়া এটা সৰু প্ৰেছাৰত এয়া আপোনালোকক দেখাইছোঁ। কাটি এয়া মই লৈছোঁ, বাকলি গুচাই আলু দুটাও ইয়াতে লৈছোঁ। আৰু সামগ্ৰীখিনিৰ ওপৰলৈকে মই পানীখিনি লৈছোঁ ভৰাই পেলাই, বেছি পানী নিদিওঁ মই। আৰু এয়া মই পানীখিনি দি পেলাই এতিয়া সাফৰটো মাৰি দিম। ৰৌ মাছৰ লগত ঔটেঙাৰ জোল বনালে খাবলৈ বৰ ভাল হয়, আৰু সৰু মাছৰ লগতো খাই ভাল লাগে। প্ৰিয় দৰ্শকসকল, অসমীয়া সমাজত ঔটেঙাৰ ব্যৱহাৰ কেনেধৰণৰ আমি সকলোৱেই জানো। ঔটেঙাৰ ঔষধি গুণো আছে। বছৰৰ জুলাই আগষ্টত কোমল ঔটেঙা পোৱা যায়। এই সময়ত টেঙা গুণটো থাকে কাৰণে খাই বেছি ভাল লাগে, আৰু পিছলৈ মিঠা মিঠা গুণটো আহে। সেইটো কিন্তু আপোনাৰ মাটিমাহৰ লগত খাবলৈ বৰ ভাল হয়, পকা ঔটেঙাটো। ঔটেঙা বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই খাই আমাৰ অসমীয়া সমাজত প্ৰচলিত হয় এইটো ঔটেঙাটো বেছিকৈ। আৰু ঔটেঙাৰ কথা, ঔটেঙা ঢেকীয়া শাকৰ এটা প্ৰবাদ আছে, ঔটেঙা ঢেকীয়া শাক জিভাৰ পানী পৰি থাকে। এতিয়া মই প্ৰেছাৰটো উঠাই দিছোঁ 3টা চিটি মাৰিবৰ কাৰণে। এয়া ঔটেঙা আৰু আলুখিনি এটা চিচাৰৰ বাতিত উঠাই লওঁ। মই প্ৰেছাৰটোত আলুখিনি ৰাখিম। এইখিনি বেলেগে, এইখিনি মই এতিয়া প্ৰেছাৰটোতে ফেটি ল'ম। পানী দি ল'ম, ঔটেঙাখিনি দি পেলাই মই এতিয়া হাতেৰে ফেটি লওঁ। ফেটি পেলাই মই ইয়াৰ যিবোৰ সীতা মানে এনেকৈ চেপি পেলাই সেইখিনি পেলাই দিম। টেঙাখিনি মই এই আঁহবিলাকহে পেলাম, বাকী যিবিলাক কোমল আছে সেইবিলাক ৰাখি থ'ম। এয়া এনেকুৱা আঁহবিলাক এনেকৈ চেপি পেলাই মই পেলাই দিম, যিমান আছে বাকীখিনি এনেকৈয়ে ৰাখিম। টেঙা জোল বনাবৰ কাৰণে মই এনেকুৱা মাছ 3 পিচ লৈছোঁ। এতিয়া মই নিমখ আৰু হালধি আন্দাজমতে সানি লৈছোঁ। এই 3 পিচ ফ্ৰাই কৰি খাম। সেইখন গৰম হ'ব দিছোঁ আৰু ইয়াতে মিঠাতেল দিম। কেৰাহীখন গৰম হৈছে, মাছ ভাজিবৰ কাৰণে মিঠাতেলটো দি দিছোঁ। এতিয়া মই মাছ দি দিম। মোৰ মাছটো ভজা হৈ গৈছে, মই এতিয়া এখন প্লেটত উঠাই লওঁ। মোৰ মাছ ভজা তেল আছে, এয়া আপোনালোকক দেখাইছোঁ। এয়া মই ইয়াতে মাছৰ জোলখিনি বনাম। এতিয়া মই ইয়াত দিম মিঠি গুটি,
মিঠি গুটিখিনি ফুটিছে মই ইয়াতে দিম হালধি মই এই প্ৰেছাৰটোত আলুখিনি ফেটি ৰাখিছিলোঁ এইখিনি মই এতিয়া ইয়াতে দি দিম আৰু এইখিনি হৈছে ঔটেঙাখিনি মই এটা অকণমান তেনেকৈ দিছোঁ আৰু মই আন্দাজমতে ইয়াত নিমখ দিম এতিয়া মই গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ উতল আহিলে মই মাছখিনি ইয়াত দি দিম তৰকাৰীখিনি উতল আহিছে এতিয়া মই মাছ দি দিম মাছ দি পেলাই মই অকণমান ভালকৈ মানে আৰু 3 মিনিটমান মই উতলাম এইখিনি মই এতিয়া অকণমান সময় ঢাকোনটো মাৰি দিছোঁ ঢাকোন দাঙি ইয়াতে মই অকণমান জিৰা পাউডাৰ দি দিম জিৰা পাউডাৰ দিলে ভাল হয় দি মই অকণমান লৰাই দিম মোৰ তৰকাৰীখিনি হৈ গৈছে মই এতিয়া গেছটো অফ কৰি দিম অফ কৰি মই এতিয়া এটা বাতিত মাছৰ তৰকাৰীখিনি লৈ দিম ৰৌ মাছ ঔটেঙাৰ লগৰ তৰকাৰীখিনি হৈ গ'ল ৰৌ মাছ আৰু ঔটেঙাৰ তৰকাৰী মোৰ বনাই হৈ গৈছে আপোনালোকে এনেকৈ বনাই কৰি খাই কেনে পালে মোৰ কমেণ্ট বক্সত লিখি জনাব আজিলৈ আহোঁ